কৃষ্ণ শংকৰ গুৰু হৰি হৰি ৰাম কৃষ্ণ কি ফুলে ফুলিলে আলি পুখুৰীতে গোন্ধে আমোল মোলাই যায় কুসুম্বৰৰ গৃহতে শংকৰ ফুল ফুলিলে ভকতে বিচাৰি পায় ৰাম ৰাম কি ফুলে ফুলিলে আলি পুখুৰীতে গোন্ধে আমোল মোলাই যায় কুসুম্বৰৰ গৃহতে শংকৰ ফুল ফুলিলে ভকতে বিচাৰি পায় ৰাম ৰাম পৰম কৃপালু শ্ৰীমন্ত শংকৰে লোকক কৰিলা দায়া হৰিৰ নিৰ্মল ভকতি প্ৰকাশ কৰিলা শাস্ত্ৰক ছায়া ৰাম ৰাম কি ফুলে ফুলিলে আলি পুখুৰীতে গোন্ধে আমোল মোলাই যায় কুসুম্বৰৰ গৃহতে শংকৰ ফুল ফুলিলে ভকতে বিচাৰি পায় ৰাম ৰাম তুমি মহাগুৰু তোমাৰ চৰণে মন যদি লয় বাস তোমাৰ কৃপায়ে সৰ্বহিতোদি হৈবে নালাগে প্ৰাণ অভ্যাস ৰাম ৰাম কি ফুলে ফুলিলে আলি পুখুৰীতে গোন্ধে আমোল মোলাই যায় কুসুম্বৰৰ গৃহতে শংকৰ ফুল ফুলিলে ভকতে বিচাৰি পায় তুমি আত্মা হেন জানিয়া তোমাক চিতে ভজে যিটো জনে তুষ্ট পুত্ৰ দ্বাৰা বিষয় সুখত নাহি তাৰ প্ৰয়োজন ৰাম ৰাম কি ফুলে ফুলিলে আলি পুখুৰীতে গোন্ধে আমোল মোলাই যায়
পদ কিলা দক্ষিণত নামঘৰ মণিকূট গৃহ বান্ধি ৰহিলা শংকৰ মাতা সত্য সন্ধ্যা আৰু পিতা কুসুম্বৰ জগতগুৰু পুত্ৰ হৈলে শ্ৰীমন্ত শংকৰ ও হৰি ৰাম নাৰায়ণ ৰাম হৰি ৰাম নাৰায়ণ শংকৰদেৱে প্ৰচাৰিলে যুগ ধৰ্ম নাম কোন ধৰ্ম হ'ব পাৰে নামৰে সমান শংকৰদেৱে প্ৰচাৰিলে যুগ ধৰ্ম নাম কোন ধৰ্ম হ'ব পাৰে নামৰ সমান চাৰি বেদ 14 শাস্ত্ৰ 18 পুৰাণ ব্ৰহ্মাদেৱে বিচাৰিয়া পাইলে হৰি নাম শংকৰদেৱে প্ৰচাৰিলে যুগ ধৰ্ম নাম কোন ধৰ্ম হ'ব পাৰে নামৰ সমান নামে তপ নামে জপ নামে যোগ ধ্যান নামে দান পুণ্য নাম কোটি তীৰ্থ স্থান শংকৰদেৱে প্ৰচাৰিলে যুগ